বছৰৰ প্ৰথম দিন আজি প্ৰথম দিন মানে বিহুৰ দিনাখনে আজি অসমীয়া নতুন বৰ্ষৰ প্ৰথম দিন বিহুৰ দিনাখনে আমি আহিলোঁ শিৱসাগৰলৈ বৰ্তমান শ্ৰী শিৱসাগৰ শিৱদৌলত দৌলত আমি আচলতে বাবাৰ ওচৰত আহিছোঁ বাবাক বন্তি এগছি আগবঢ়াই বছৰটো যাতে শুভ হওক তাৰ কামনাই আৰু বলকচোন আমি দৌলৰ ভিতৰলৈ যাওঁ তাৰ পৰিৱেশ দেখুৱাওঁ আপোনালোকক কি চলি আছে বৰ্তমান কিমান আজি ভক্ত সমাগম হৈছে ইয়াত দেখিছে কিমান পাৰ চৰাইবোৰ খুব সুন্দৰকৈ চাউল খাই আছে মানে চাউল দিছে খাবলৈ দৌলত বহুত পাৰ চৰাই আছে আৰু এইভাগে সেই দৌল ভাগ চক কেনেকুৱা আচলতে আৰ্কিটেকচাৰ নমুনা আচলতে মানিব লাগিব ইয়াত কোনো গাঁথনি নাই চিমেণ্ট নাইকিয়াকৈ কেনেকৈ তৈয়াৰ কৰিছিলে আচলতে সঁচাকৈ ভাবিবলগীয়া কথা আৰু ওপৰত আছে সেয়া আছে কলচী ভাগ সোণৰ কলচী আৰু ইয়াৰ পিছফালে আছে শিৱসাগৰ পুখুৰী মই দেখুৱাবলৈ চেষ্টা কৰিম সকলোৱে চাই যাব ভিডিঅ'টো লাষ্টলৈকে এয়া আচলতে কলচী ভাগ সেয়া একেবাৰে ওপৰত আৰু এয়া মোৰ পিছফালে দেখিছে আপোনালোকে প্ৰকাণ্ড সাগৰ সদৃশ পুখুৰী শিৱসাগৰ পুখুৰী দৌলৰ পাৰতে এয়া পুখুৰী চাওক কিমান ডাঙৰ মানে পুখুৰী এয়া চাওক শিৱসাগৰ পুখুৰী আৰু সেইফালে কাষত আছে শিৱসাগৰ কোৰ্ট আছে এয়া চাওক এয়া মই দেখুৱাইছোঁ কাষতে আছে বিষ্ণুদৌল বিষ্ণুদৌললৈ ভক্তসকলে আগমন কৰি ঘমিছে ভক্তসকল আহিছে বিষ্ণুদৌললৈ এয়া বিষ্ণুদৌল আৰু দৌলৰ পৰা আমি ওলাই আহিলোঁ এতিয়া আহি গাড়ীত বহিছোঁ আমি ইয়াৰ পৰা ডাইৰেক্ট আমি যাম চাৰিঙত আহক বলক মোৰ লগত ৰংঘৰ বাকৰিতনো কি হৈছে অকণমান দেখাবলৈ চেষ্টা কৰিমগৈ তালৈ যাম এতিয়া আমি আৰু ইয়াৰ পৰা এতিয়া বৰ্তমান বিদায় লৈছোঁ আৰু এয়া মোৰ পিছফালে চাওক এয়া সেই ঐতিহাসিক ৰংঘৰ য'ত স্বৰ্গদেৱে বহি বিহু উপভোগ কৰে আৰু ৰংঘৰ এয়া বাকৰি এয়া খুব সুন্দৰ আয়োজন কৰিছে আচলতে বিহুৰ দলসমূহ এটা দুটাকৈ আহি পাইছেহিয়ে কিন্তু মই মানে ৰখিবলৈ নহ'ব দেৰি হ'ব কাৰণ মোৰ সকাম এটা আছে আপোনালোক কৈছিলোঁ সেইকাৰণে ভিতৰলৈ নোসোমাওঁ বাহিৰৰ পৰা ৰংঘৰ কিছু পৰিৱেশ দেখুৱালোঁ আৰু এতিয়া শিৱসাগৰৰ পৰা বাই বাই